গাইজ আজি আমি এতিয়া আছো হোটেলত এয়া আমি শুই উঠিলোঁ উঠি এতিয়া আজি আমি বৰ্তমান আছো চলপ্ৰদেশৰ ৰয়িঙৰ এই হোটেলৰ পৰা হাই কোৱা আমি ৰয়িঙৰ পৰা এতিয়া যাম মায়দিয়া আপোনালোকক দেখুৱাম ইয়াৰ পৰা পাহাৰকেইটা দেখি এই পাহাৰকেইটা যে দেখিছে আপোনালোকে আমি তালৈ যামগৈ আৰু তালৈ ইয়াৰ পৰা 56 কিলোমিটাৰ যোৰহাটৰ পৰা ৰয়িঙলৈ 305 কিলোমিটাৰ আৰু ইয়াৰ পৰা মায়দিয়ালৈ 56 কিলোমিটাৰ এটা মায়দিয়াৰ ইয়াক দেখিলোঁ আৰু এইফালেও দুটা আছে গাইজ চাব পৰা আপোনালোকে এইবোৰ ইয়াক চব গাইজ এইটো এটা বাচ্চা মায়দিয়াৰ বৰফ আৰম্ভ হৈছে খুব ভাল লাগিছে টুপি লোৱা চুটকি হাই কৰা হাই Manos. Ya, vamos a
স্নোফল হৈছে এ মজা এ মজা মজা সুন্দৰ পৰিবা চাবা হাই কৰ আমাৰ ল'ৰা ছোৱালী বৰফৰ লগত খেলা এয়া মাৰি যাব